চলি হারামি হলি মাক বাপেকৰ শান্তি নাই। মই আকৌ কৰা নাই মা। ই পেটলা মাষ্টৰটোই মোক অলপো দেখবা নৰে। তই ভাল কাৰণে কমপ্লেইন আহে দে। তুহতে মোক অলপো ভাল নাপা। নাংগে দে আজি স্কুলত যাবা। স্কুলত যততো আজি যামে। মাই তই মোক ভাল নাপা না কি নাংগে দে যাবা আজি স্কুলত। ভালতো মই তোকে পাওঁ, কিন্তু ই তোৰ ভাইপেৰে ন। অনাৰেবা আপোনাৰ চলটো ভাল নহলে চৌধুৰী। ভাল কৰবা নল্লো ছাৰ। চলটো মাকৰ দৰে হ'ব। তই লাই দি তো চলিক বৰবাদ কৰিছা। ৰহ তোহাতে আৰু কিয় কাজিয়া কৰা। ৰবহে কাজিয়া কিয় কৰে। আপোনাৰ চলটো অনলাইন ক্লাছ এটাও নকৰিলাৰে। ছাৰ মোবাইল এটা দিছিলোৱে মাকে টিকটক কৰাইছে। হাও মিছ চৌধুৰী আপনিও টিকটক কৰে। আইডিটো দিবহে মোকো। ঠাট্টা নকৰিম। এই বুঢ়া বয়সত টিকটক কৰে এখেতে। হৰি শক্তি কিন্তু মোৰো আছে। মই কবা খোজা নাছলো, কিন্তু কং দক মিষ্টাৰ চৌধুৰী আপোনাৰ চলি সঁচাই আপোনাৰ তিৰিৰ দৰে হল। কিয় হে কি কৰিলাক মোৰ চলি? ই মোক খাতিৰে নকৰে অলপো। ক্লাছত মোতকে ইয়াৰ দমটো বেছি। নহয় মাই ই মোক এনাই দেখবা নৰে। ইতা আৰু তুহতে আই ইয়াৰ বেছি হৈছে। ঐ গুত্তা সিদিনাজি মই তোক সুধিছিলো কনকলতা কোন আছিল, তই মোক কি বুলি কৈছিলি? কি কৈছিলনো ছাৰ? মোৰ বোলে বেলেগত তিৰিৰ ওপৰত নজৰটো বেছি। আৰু শুনক আপোনাৰ চলটোই 2 মাহত যিয়ে 2 লাইন কবিতা লিখছি। যিটো কবিতা প্ৰথম ভিডিঅ'টোত আছে, আপোনালোকে যদি এতিয়াও চনাই চাই লওক। আৰু যদি মোক তুহতে ভাল পা লাইক আৰু সাবস্ক্ৰাইবটো কৰি দিবি। সেই কবিতাটো শুনলি আপোনাৰো চুলি সৰি যাব। আপনি স্যার টেনশন লবা নাংগে, মোর দেউতার মূৰত এনেও চুলি নাই। দেখছি চৌধুৰী এর মুখখান কিমান চলে। ই মাষ্টৰকে ইনকে কয়। মাৰিব ছাৰে। ই আমাৰ কথাও অলপ নুনে। চুলিৰ কাটিং চাচোন কুকুৰৰ। হয় দে মাই তয়ে মোক মৰম কৰা অলপ। আপোনালোকে মৰম কৰাতেতো চুলিৰ হাতটো লাগিছি। এই এটা চুলিটোৱে তো গোটেই স্কুলখন বৰবাদ কৰিলা। তোক মই স্কুলত ৰাখবা নোৱাৰো, তই নাই বিয়াৰ। স্যার আপনার লিলিমার কথা তো সবকে কই দাও নেকি? কোনে কৈছি তই উলাম বুলি স্কুলৰ পাই? নিলাও তো নেগালি ময়ে ওলে যাম। দেখছি না ইটাহে ই পেটলাই লাইন রয়েছি। তই মোক পেটলা বুলি ক, হাতী বুলি ক, মোৰ পেটটো বল বুলি চুইত যি কৰা কৰি থাক, মোৰ আকৌ আপত্তি নাই। বাপৰে বাপ এই গুণৰ মণি চুলটোক মই ওলাম না স্কুলৰ পাই। ঐ ৰামু। ছাৰ কওক। এই হাতক চাহ পানী খুৱাই খেতচোন।